যদি আপুনি অৰুণোদয় 3.0 বাবে আবেদন কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। আপোনালোকে অতি শীঘ্ৰে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনি আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব। তো কেনেকৈ লাভ কৰিব সেই বিষয়ে কিন্তু আজি আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাই দিম। তো যিসকল মানুহে গাঁৱে গাঁৱে যিটো গাঁও সভাত আপোনালোকে উপস্থিত হৈছিল সেই তাতে যদি আপোনালোকে নামটো অন্তৰ্ভুক্ত কৰিছে তেনেহ'লে আপোনালোকৰ নাম অলৰেডি চিলেক্ট হৈ আছে। তো আপোনালোকৰ যিসকলে গাঁও সভাত নাম অন্তৰ্ভুক্ত কৰিছে সেইসকলকহে অৰুণোদয় 3.0 যিটো ফৰ্ম আছে সেই ফৰ্মটো দিয়া হ'ব। তো আৰু বাকী যিসকল মানুহ আছে সেইসকল মানুহক কিন্তু অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিৰ কিন্তু ফৰ্ম দিয়া নহ'ব আৰু সেইসকলে কিন্তু আবেদনো কৰিব নোৱাৰিব। তো বৰ্তমান কিন্তু এটাই আপোনালোকৰ চান্স, যদি এইবাৰ যদি আপোনালোকে মিছ কৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিৰ পৰা আপোনালোকে বঞ্চিত হ'ব। তো আপোনালোকৰ কি ডকুমেণ্টছ লাগে, আপোনালোকৰ ফাৰ্ষ্টতে লাগিব আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো আৰু আপোনালোকৰ লগত